আজি ঘৰৰ সকলো পৰ্দা ওলাই লৈছোঁ আৰু ধুব লাগিব, সেইকাৰণে এইবিলাক ওলালোঁ। ঘৰটো পুৰা খালী হৈ গ'ল। পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই মৰ্ণিং চব ঘৰৰ পৰ্দাবিলাক গুচাই দিলোঁ আৰু সেইবিলাক চব ধুই দিব লাগিব ঈদ আহিলে। আৰু মই বহুত লেটকৈ কাম কৰিব লৈছোঁ। এতিয়া মই চব চাফা কৰিব লাগিব, তাৰপিছত এইবিলাক তিয়াই থ'ম, আবেলিহে ধুব পাৰিম অহাৰ পিছত অফিচৰ পৰা। মই অকলেতো ধুব নোৱাৰোঁ ইমান ডাঙৰ ডাঙৰ পৰ্দা। আৰু আজিৰ দিনটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মই দিনটোত কি পাৰোঁ কি নোৱাৰোঁ আপোনালোকক দেখাম। যিখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বলক ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। গুচাই দিয়াই পূৰা ঘৰটো পোহৰ হৈ গৈছে, পূৰা পোহৰ। এতিয়া মই ঝাৰুৰে, মকৰা জাল নাই হ'লেও মই মানে গুচাই দিম এইটো দে। আৰু আলনাটো মই এনেকৈ ঢাকি দিছোঁ, মই পাহৰি গৈছিলোঁ। চুলিবিলাক পৰিব যে সেইকাৰণে, আৰু এইবিলাক কাম যে মই নকৰোঁৱেই বেছি। মই ফাৰ্ষ্ট টাইম কৰি আছোঁ। আৰু এইটো ঝাৰুটো যে আছে ওপৰৰবিলাক চাফা কৰা, সেইটো হ'লে ভাল, কিন্তু আমাৰ নাই, আনিব লাগিব। কিমান চুলি ওলাইছে, চাফা কৰি থাকিলেও চুলি ওলাবই, মানে দুদিনে লেতেৰা হয়। বিচনাখন কাপোৰেৰে কৰিব লাগিব, চাফা কৰি দিলোঁ। ইয়াত তলা আমাৰ পাকঘৰটো নকৰিলেও হ'ব, কেইদিনমান আগত কৰিছোঁ। এইটো ঠিকে আছে, হ'লেও এবাৰ কৰি দিম, কিন্তু আজি নকৰোঁ। বাচনবিলাক চব ওলাব লাগিব যে, সেইকাৰণে নকৰোঁ আজি। বান্ধি লৈছোঁ আৰু এনেকুৱা লৈছিলোঁ কৰোণা ভাইৰাছ। এতিয়া মোৰ ঘৰটো চাফা কৰা হৈ গ'ল। এয়া এইখিনি পৰ্দাখিনি তিয়াব লাগিব, তিয়াই থৈ দিব লাগিব। তাৰপিছত মোৰ মানুহজনে কৈছে, তুমি তিয়াবা মই ধুই দিম, তুমি খুলি চুলি তিয়াই থ'বা মই ধুই দিম। তো তেওঁ অহালৈকে তিয়াই থাকক আৰু ধুম, মেলি দিম, হৈ যাব। আৰু চোফাৰ কাপোৰবিলাকো আছে, চোফাৰ কভাৰবিলাক, সেইবিলাক ৰাতি তিয়াই থ'ম, কালি মৰ্ণিঙত ধুম। কালি ছানডে আছে, কালি ধুম। চ' এতিয়া মই বেঙেনা বনাম, বেঙেনা আৰু কণী। মোৰ বহুত ভাল লগা ভাজি এখন। এতিয়া মই পিঁয়াজ আৰু জলকীয়াটো ভাজি লৈছোঁ। এইফালে বেঙেনা কাটি লৈছোঁ, সিদিনাৰ নিচিনা মাছৰ লগত যে বনাইছিলোঁ তেনেকৈ কাটিছোঁ সৰু সৰুকৈ। সোৱাদ অনুযায়ী নিমখ দিছোঁ, হালধি গুড়ি, অকণমান জিৰা গুড়ি আৰু অকণমান ধনিয়া গুড়ি আৰু অকণমান জলকীয়া গুড়ি। এতিয়া দি দিছোঁ বেঙেনাখিনি। এতিয়া ঢাকনিখন লগাই দিছোঁ। চাওক বৰষুণ আহোকৈ আছে, কিন্তু নাই আহা। আহিব চাগে, অলপ আহিছিলে অলপ আগত, এতিয়া নাই অলপো। সেয়া আহিব আৰু। এইটো ইয়াতে দি দিলোঁ। বেঙেনাটো ভাজি হৈ গৈছিলে ধুনীয়াকৈ। এতিয়া কণীটো ওপৰত দি দিছোঁ আৰু লৰাব লাগিব। এনেকৈ খায়ো বহুত টেষ্টি লাগে। আপোনালোকে কোনে কোনে এনেকৈ খায় জনাব। মই কিন্তু এনেকৈ বহুত ভাল পাওঁ। বেঙেনাটো যে কণী আৰু মাছ আৰু কণীৰ লগত এনেকৈ, আৰু বেঙেনাৰ লগত সিদিনা যে বনালোঁ মাছৰ লগত, খাই বৰ ভাল লাগে। এয়া মোৰ ভাজি লৰাই এনেকুৱা হ'ল। এতিয়া হৈ যাব আৰু। যোনে নাই খোৱা এনেকৈ খাই চাব এবাৰ আৰু ক'ব বহুত টেষ্টি। খোৱাবিলাকেতো জানে। এতিয়া হৈ গ'ল। এতিয়া মই গেছটো ভাত তৰকাৰী বনালোঁ আৰু এতিয়া আজি ঘৰটো পূৰা একদম পোহৰ হৈ গৈছে। পৰ্দা চৰ্দা নাই যে, গোটেইটো লাইট, বাহিৰত লাইটবিলাক আহিছে। আজি লাইট নিদিলেও হ'ব। আৰু এতিয়া ভাত খাওঁ মই।
খাই উঠি কিনে লগ পাইছোঁ আপোনালোকক আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু বস্তু এটা মই পিটিকা কৰি আছোঁ, এইটো কি বাৰু, এইটো হৈছে তিল। এইটো তিল পিচি থৈ দিছিলে মা, আৰু পিচি কিনে থৈ দি কিনে এতিয়া মই চাটনি বনাই আছোঁ। পিঁয়াজ দিছোঁ, জলকীয়া দিছোঁ আৰু অকণমান মিঠাতেল দিছোঁ। এয়া পিচি থাকিব ইচ্ছা নাই, সেইকাৰণে একেলগে পিচি গুড়াটো এনেকৈ কৰি খাই থাকিলে ভাল লাগে। আৰু মই বনালোঁ, এইখিনি হৈ যাব। এয়া মোৰ তিল পিটিকা আৰু এইটো আমৰ আচাৰ, এইখিনি জলকীয়াৰ তেল, ভোট জলকীয়াৰ তেল আৰু নিমখ, আৰু স্পেচিয়েল বেঙেনা কণী ভাজি আৰু ভাত, আৰু মই দালিটো লৈ আহোঁ। আৰু এতিয়া মই খাই লওঁ। গৰম দিছে, ভাত খোৱা টাইমত ফেন চলি থকাৰ পিছত মই কেনেকৈ ঘামি গৈছোঁ। আৰু তিলৰ চাটনিটো যে বহুত টেষ্টি হৈছে খাবলৈ। আৰু তিলটো এনেকৈ গুড়ি কৰি থৈ দিলে যেতিয়াই তেতিয়াই চাটনি বনাই পিঁয়াজ চিয়াজ জলকীয়া চলকীয়া কাটি দি কিনে খাব পাৰি, মানে ডেইলি পিছাতকৈ। মই তেতিয়া সেইদিনা মা এনেকৈ কৰি থৈ দিয়াতে মই অলপ লৈ আহিছোঁ, সেইখিনি খালোঁ। আৰু এতিয়া অকণমান ৰেষ্ট কৰোঁ, আৰু ভিডিঅ' এটা এডিট কৰিব আছে, সেইটো কৰি লওঁ। তাৰপিছত অকণমান ৰেষ্ট কৰোঁ, তাৰপিছত আপোনালোকক ইভিনিং লগ পাম। হেল্ল' গাইজ, গুড ইভিনিং। এতিয়া গধূলি হৈ গ'ল, আৰু আজি আমাৰ পৰ্দাখন চাব। এখন ধুনীয়া পৰ্দা লগাইছোঁ, সেইখন আপোনালোকক দেখাই আছোঁ। আৰু অকল আমাৰ ঘৰতে দেখিব সেইখন পৰ্দা, আৰু বেলেগত নেদেখে। দেখাই আছোঁ আপোনালোকক এইখন পৰ্দা। আৰু এইখন হৈছে বিচনা চাদৰ, আৰু আজি আমাৰ যে পৰ্দা ধুইছোঁ সেইকাৰণে এইখন দি থৈ দিছোঁ। ইমান পহৰ আহি আছে বাহিৰৰ পৰা, সেইকাৰণে। চাই কেনেকুৱা লাগিলে? পৰ্দাখিনি ধুই ইয়াতে মেলি থৈ দিছোঁ ৰাতি, আৰু বতাহ শুকাই থাকিব। পাস্তা, আৰু আজি পাস্তা খাবলৈ মন গ'ল, আকৌ ভাবিলোঁ অলপ বনাই লওঁ আৰু খাওঁ। ভোকো লাগিছে অকণমান। আৰু আজি মই ষ্টাইল কৰিছোঁ, লিপষ্টিক লৈছোঁ। কেতিয়াবা মন যায়, আৰু কেতিয়াবা পাগলীৰ নিচিনাকৈ থাকিব মন যায়। আৰু আজি মোৰ মন গ'ল লিপষ্টিক ল'বৰ কাৰণে, আৰু লৈ ল'লোঁ। কেনেকুৱা লাগিছে আজি মোক? এয়া পাস্তা উতলি আছে, এয়া জলকীয়া পিঁয়াজ কাটিছোঁ। এয়া মোৰ পাস্তা ৰেডি হৈ গ'ল, আৰু এইটো অলপমান চয়া চচ দিছোঁ। আজি চচ দিয়া নাই, একো নাই, শেষ হ'ল চচটো, সেইকাৰণে। আৰু পেকেটহে আনে, পেকেটটো 2-3টা আনে। মই ইমান চচ ভাল নাপাওঁ, সেইকাৰণে ইমান নানোৱে। এতিয়া খাই লওঁ আমি। গাইজ, আমি পাস্তা খালোঁ, এতিয়া খাই কেনে বহি আছোঁ। আৰু এজন মানুহে কঁঠাল খাই আছে। কঁঠাল মোৰ ভাল নালাগে, সেইকাৰণে মই খোৱাও নাই, এনেই বহি আছোঁ দূৰত। আৰু খাইছিলোঁ কালি 4 পিচমান খাইছোঁ কালি মই। নতুন 4 পিচমান খাব পাৰি, তাৰপিছত আৰু খাব ইচ্ছা নোহোৱা হৈ যায়। অলপ টাইটটো ভাল লাগে খাই কিনে, কিন্তু পকিলে যে একদম ভাল নালাগে। আৰু ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়া মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে জল্দি পাব। আজিলৈ আহিছোঁ, ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।